অনুগ্ৰহ কৰি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। শাওণ মাহ হৈছে শিৱ ভক্তসকলৰ কাৰণে এটি পবিত্ৰ মাহ। এই মাহত ভক্তসকলে নানান ধৰণে ভগৱান শিৱক পূজা কৰে। শাওণ মাহত খোৱা বোৱাক লৈ শাস্ত্ৰত কিছুমান বিশেষ নিয়মৰ কথা কোৱা হৈছে। এই নিয়ম মানি চলাটো কেৱল স্বাস্থ্যৰ বাবে ভালেই নহয়, মহাদেৱৰ কৃপাদৃষ্টিও লাভ হয়। শাওণ মাহ ভগৱান শিৱৰ ভক্তি আৰু মাৰ পাৰ্বতীৰ শক্তিত সমৰ্পিত। এই মাহত পূজা পাঠৰ সৈতে সম্পৰ্কিত নিয়ম পালন কৰাৰ উপৰিও খোৱা লোৱাটো কিছুমান কথাৰ প্ৰতি গুৰুত্ব দিয়া উচিত। আজি তাৰেই বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টোত। আহকচোন জানো খোৱা বোৱাৰ ক্ষেত্ৰত কি কয়। শাস্ত্ৰৰ মতে শাওণ মাহত শাক খাব নালাগে। হয়, কোৱা হয় যে ভগৱান শিৱই প্ৰকৃতিক খুব ভাল পায়, সেয়েহে শাক ছিঙি খোৱাটো শুভ বুলি ধৰা নহয়। এনে কৰিলে মহাদেৱ অসন্তুষ্ট হয়। শাওণ মাহত দৈ খাব নালাগে, কাৰণ শাওণ মাহত বতৰ আৰ্দ্ৰ আৰু ঠাণ্ডা হয়, দৈও ঠাণ্ডা। এনে পৰিস্থিতিত দৈ খালে আপোনাৰ চৰ্দি জ্বৰৰ সমস্যা হ'ব পাৰে। তেনেহ'লে আপুনি ব্ৰত বা উপবাস ৰখাৰ পৰা বঞ্চিত হ'ব পাৰে। সেয়েহে অধিক প্ৰয়োজনীয় নহ'লে শাওণ মাহত দৈ ব্যৱহাৰ নকৰিব। শাওণ মাহত গাখীৰ খাব নালাগে। হয়, আপুনি ঠিকেই শুনিছে। শাওণ মাহত শিৱলিংগত গাখীৰৰ অভিষেক কৰা হয় আৰু আপুনি সম্পূৰ্ণ শাওণ মাহটো ভগৱান শিৱক গাখীৰে অভিষেক কৰিলে অতি সুফল লাভ কৰিব। যিহেতু আপুনি সম্পূৰ্ণ শাওণ মাহটো ভগৱান শিৱক গাখীৰে অভিষেক কৰিব, সেইকাৰণে গাখীৰ নোখোৱাকৈ থকাটোৱেই ভাল হ'ব। ভগৱানলৈ সমৰ্পিত বস্তু আমি কেতিয়াও আগতে গ্ৰহণ কৰা উচিত নহয়। শাওণ মাহত আপুনি ভুলতো আমিষ বা নহৰু আৰু পিঁয়াজ নাখাব। কোৱা হয় যে এই খাদ্যবোৰে শৰীৰত গৰমৰ ভাৱ জগায় আৰু ইয়াৰ ফলত আপোনাৰ মন ভোগ বাসনাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে, যিটো ভগৱান শিৱৰ ভক্তিত বাধা উৎপন্ন কৰে। সেইবাবে শাওণ মাহত মাছ, মাংস, কণী, তেলজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। আপোনাৰ ভাল বেয়া মতামত কমেণ্ট কৰি জনাব। ধন্যবাদ।